বহুত দিন পলাশক লগেই পোৱা নাই। আজি লগেই কৰোঁ নেকি তাক। ফোন এটাকে কৰি চাওঁ। হেল্ল' পলাশ, ক'ত আছা তুমি? অঁ, কেইটা বজাত ফ্ৰী হ'বা? অঁ, লগ পাব লাগিছিল অ', ইমান দিন লগ পোৱা নাই। অঁ, চানমাই কেপচিত লগ কৰিম দিয়া। আজি মনটো বহুত ভাল লাগিছে। ইমান দিনৰ মূৰত যে তাক দেখিম মই। এতিয়া তোমালোকৰ মেথছৰ কনচেপ্ট ক্লিয়াৰ হ'লনে? হ'ল ছাৰ, এতিয়া ধুনীয়াকৈ বুজি পালোঁ আমি। ঠিক আছে, আজিলৈ তোমালোকৰ ক্লাছটো ইমানতে সামৰিছোঁ। মই এতিয়া হোমৱৰ্ককেইটা ঘৰত কৰি আনিবা। কাইলৈ মই চাম কিন্তু। আজিলৈ যোৱা তোমালোক। অ'কে, থেংক ইউ ছাৰ। পূজাই দেখোন KFCত লগ কৰিম বুলি ক'লে। মোৰ হাতত বা কিমান পইচা আছে চাওঁচোন। হে প্ৰভু, মোৰ হাততচোন 500 টকাহে আছে। পূজাই আকৌ KFCতহে লগ ধৰিছে। কিনো হ'ব আৰু আজি। উপায়টোতো নাই, মাতিছে যেতিয়া যাবই লাগিব। দেখা যাওক। হে প্ৰভু, চকু মেলি চাবা আৰু দেই আজি। হাই পূজা। পলাশ, আহিলা? কিমান দিনৰ মূৰত যে তোমাক দেখিছোঁ। তাকেহে, ব্যস্ততাৰ বাবে বহুত দিন লগ কৰিব পৰা নাই অ'। ব'লা, আমি তাত বহি লওঁগৈ, তাৰপিছত কথা পাতিম। আৰু কোৱা পলাশ, ঘৰত কেনেকুৱা? আৰু তোমাৰ টিউচন ক্লাছ ঠিকে চলি আছে? অঁ, ঘৰত চব ঠিকে আছে দিয়া। টিউচনো ঠিকে চলি আছে মোটামুটি। তোমালোকৰ ঘৰত ভাল? অঁ, আমাৰ ঘৰতো সকলোৰে ভাল দিয়া। ৱেটাৰ, আহকচোন এইফালে। গুড আফটাৰনুন মেম। আপোনাৰ অৰ্ডাৰটো দিয়কচোন। স্মকি গ্ৰিল চিকেন এটা, চিকেন পপকৰ্ণ এটা, চিকেন উইংছ এটা, আৰু 2টা ৰাইচ বাউল। অ'কে? অ'কে মেম, থেংক ইউ। হে প্ৰভু, জেপত আছে মাত্ৰ 500 টকা আৰু এইজনী ইমান গাল অৰ্ডাৰ দিছে। কি হ'ব এতিয়া বাৰু মোৰ? খুৰী, শুনা না। অঁ, পলাশ কোৱাচোন। শুনা না, তুমি কেৱল তোমাৰ বাবে অৰ্ডাৰ দিয়া না। মানে মোৰ আজি একেবাৰে ভোক নাই অ'। একোৱে খাব মন যোৱা নাই মোৰ। হেই, কি যে কোৱা, মই কিবা অকলে খাম নেকি? পাৰিবা, একো নহয়। কিয় নোৱাৰিবা? কি কৰা যায় এতিয়া? হাততো পইচাও নাই। উপায়তো নাই, এই ৱেটাৰটোক লগতে কিবা এটা মেনেজ কৰিব লাগিব আৰু। পলাশ, কিনো আজি ইমানকৈ টেনশ্যনত আছা? কিনো ভাবি আছে জানো আৰু পাই? এয়া খোৱা বস্তু আহিলেই। খাই লওঁ এতিয়া। টেষ্টি দেই। ভালেই হৈছে। মোৰ ইপিনে পইচা ধান্দা মাৰি আছোঁ। কেনেকৈ পইচা দিওঁ, তাই আকৌ খোৱাৰ টেষ্টি হৈছে। দাদা, আমাৰ বিলখন দিব দেই। এইটো লওক পে'মেণ্টটো। বিল তুমিয়ে দিলা যে? ময়ে দিব পাৰিলোঁ হয়। হ'ব দিয়া, একো নাই। আজি ময়ে দিলোঁ। তুমি তোমাৰ টিউচনৰ ফিজ পোৱাৰ পাছত এদিন পাৰ্টি দিবা। অ'কে? অ'কে, ঠিক আছে। এইবাৰ দৰমহা পইচা পোৱাৰ পাছত তোমাক ডাঙৰকৈ পাৰ্টি খুৱাম। ঠিক আছে। ব'লা আমি এতিয়া যাওঁগৈ। সময়ো হ'ল নহয়। ব'লা যাওঁগৈ। পলাশ, আজি তোমাক বহুত টেনশ্যনত দেখিলোঁ। কি টেনশ্যন হৈছেনো? মোক ক'বানে? নাই পূজা। তোমাৰ নিচিনা গাৰ্লফ্ৰেণ্ড থাকিলে কাৰোবাৰ টেনশ্যন হ'ব পাৰেনে? হয়নে? ব'লা এতিয়া যাওঁ তেতিয়াহ'লে। পূজাই মোক সঁচাকৈ বহুত বুজি পায়। তাইৰ নিচিনা এজনী গাৰ্লফ্ৰেণ্ড পাই মই সঁচাকৈয়ে বহুত হেপ্পী।